পবিত্ৰ বাইবেলৰ মহাত্ম অপাৰ, যীশুখ্ৰীষ্টৰ মহাত্ম অপাৰ। বাইবেল আৰু যীশুখ্ৰীষ্টৰ ওপৰত চন্দনগড়ৰ এক আলোকপাত। মুখ্য সম্পাদক গগনাষ্টম গগৈ প্ৰস্তুত কৰিছে এই বিশেষ প্ৰতিবেদন। খ্ৰীষ্টিয়ান ধৰ্মৰ পবিত্ৰ ধৰ্মগ্ৰন্থ বাইবেল, খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক যীশুখ্ৰীষ্টৰ মহাত্ম অপাৰ। বাইবেলৰ মহৎ বাণী মানৱক দিয়ে জীৱন সঞ্জীৱনী। অসমীয়া সংবাদশীৰ্ষৰ দেওবৰীয়া বিশেষ অনুষ্ঠান বিগ ছানডে দি গ্ৰেট বাইবেল। কৰ্মোদ্যমী ধৰ্মপ্ৰাণ ব্যক্তি MTS চন্দনগড়ে বিলাইছে পবিত্ৰ বাইবেলৰ সাৰপানী। সৰ্বপ্ৰথমে মই মহান জীৱিত প্ৰভুক ধন্যবাদ দিছোঁ, ঈশ্বৰৰ সেই মহান বাক্য ক'বৰ কাৰণে। আজি এই সুন্দৰ এটা গ্ৰেট ছানডেত ঈশ্বৰে এক গ্ৰেট বাইবেল আমাক দিছে। হালেলুয়া। সেই বাক্য, সেই জীৱিত বাক্য, সেই যি অসমীয়া সংবাদ শিল্পৰ পৰা প্ৰকাশ কৰা হ'ব প্ৰিয় শ্ৰোতাসকল। সেই বাক্য শুনাৰ আগতে এই পবিত্ৰ ধৰ্মশাস্ত্ৰ পবিত্ৰ বাইবেলৰ ব্যাখ্যা কৰাৰ আগতে মই সৰ্বশক্তিমান ঈশ্বৰৰ সন্মুখত মূৰ দোৱাই প্ৰাৰ্থনা কৰিব খুজিছোঁ। Mightyful Heavenly Father, we thank you. We thank you that you are the God of God, Lord of Lord, and King of Kings. Thus far you have been blessing us. Father, right now we're going to discuss about the Holy Scripture. Help me to understand your word. Lord, this is the time, Lord. Wars, the having the Lord of problems, pestilence, সমস্যাৰ সন্মুখীন হৈ আছে প্ৰভু। মহামাৰী অকালৰ মাজত আমি বসবাস কৰি আছো। হালেলুয়া। ঈশ্বৰ, কিন্তু তোমাৰ বাক্য যে নিষ্ঠাৰ আছে, তোমাৰ বাক্য যে পৰিত্ৰাণ আছে, এই পৰিত্ৰাণৰ বাৰ্তা পোৱাৰ আগতে তুমি আমাক সহায় কৰা, সমৰ্থ কৰা প্ৰভু। আৰু যিসকলে আপোনাৰ জীৱন বাক্যবিলাক শুনিব প্ৰভু, কোৱাৰ দ্বাৰাই শুনোৱাৰ দ্বাৰাই যি মাধ্যমৰ প্ৰকাশ কৰা, এই মাধ্যমক লৈ আমাক প্ৰত্যেকজনৰ জীৱনত আশীৰ্বাদ আৰু অনুগ্ৰহ কৰা। হালেলুয়া। আমি তোমাৰ ওচৰত আটাইবিলাক সময় আৰু আটাই জীৱনবিলাক তোমাৰ ওচৰত ৰাখিছো। পিতৃ, যিবিলাকে এতিয়া বৰ্তমানত মেডিকেলত আছে, বেমাৰৰ দুখত আছে, কাই আছে, যি COVID-19 সমস্যাৰ যে ভুক্তভোগী ঈশ্বৰ, মই প্ৰাৰ্থনা কৰিছো গোটেই সমস্যাবিলাকক তুমি উদ্ধাৰ কৰা ঈশ্বৰ হয়, নিষ্ঠাৰ দিওঁতা ঈশ্বৰ হয় প্ৰভু। সেই বেমাৰৰ সময়ত, এই মহামাৰীৰ সময়ত সৰ্বশক্তিমান ঈশ্বৰ তুমি তেওঁলোকক অনুগ্ৰহ দান কৰা, ডক্টৰবিলাক তুমি আশীৰ্বাদ কৰা, আৰু শাসনকৰ্তা, এই শাসনকৰ্তা বিলাকক তুমি ওপৰত অনুগ্ৰহ থাকিব দিবা ঈশ্বৰ যি হোৱা। এয়া মই তোমাৰ পবিত্ৰতা সমৰ্পণ কৰি আৰু এই বাক্য ব্যাখ্যা কৰাৰ ক্ষেত্ৰত তুমি আশীৰ্বাদ কৰা। এহে পবিত্ৰ জীৱিত বাক্য ঈশ্বৰ, এই ক্ষুদ্ৰ জাষ্ট প্ৰাৰ্থনা যীশুৰ নামত খুজিছো, আমেন। পুনৰবাৰ মই ঈশ্বৰ ধন্যবাদ দিছোঁ। ঈশ্বৰে চানডে হ'লেই নতুন নতুন আশীৰ্বাদ বিলাক আমাক দিয়ে, এটা নতুন বাক্য আমাক প্ৰদান কৰে। আহক আজি আপোনালোকৰ সন্মুখত মই এটি বাইবেলৰ ব্যাখ্যা মই পাঠ কৰিব বিচাৰি আছো। আৰু সেই বাক্যটো হৈছে 2 ৰাজাৱলী, 2 কিং, ইংলিছত কৈছে 2 কিং চেপ্টাৰ 7। দ্বিতীয় ৰাজাৱলী 7 অধ্যায়ৰ পৰা মই পঢ়িম। 7 অধ্যায় 1 পদৰ পৰা আৰু মোটামুটি 20টা পদ। Second Rajavali, 2 King, chapter 7, and verse from 1 to 20. দ্বিতীয় ৰাজাৱলী 7 অধ্যায় 1 পদৰ পৰা 20 পদ। মোৰ প্ৰিয় ভাই ভনীবিলাক, মোৰ ইমান দীঘলীয়া সময় নাই, আৰু সেইকাৰণে মই বাক্যবিলাক মই বেছিকৈ নপঢ়িম। মই খালি মাত্ৰ কৈ গৈছোঁ আৰু ইয়াত ব্যাখ্যাবিলাক কি আছে সেইবিলাকেই মই ব্যাখ্যা কৰিব বিচাৰি আছো। আৰু মই মাত্ৰ আপোনালোকক বুজিবৰ কাৰণে, মনটো আক্ৰমণ কৰিবৰ কাৰণে মই দুটি মাত্ৰ মই বাইবেলটো মই পঢ়িম, আৰু সেইটোৱে পঢ়াৰ পাছত গোটেই বিৱৰণটো মই দাঙি ধৰিবলৈ চেষ্টা কৰিম কম সময়ৰ ভিতৰতে। আৰু মই বিশ্বাস কৰোঁ ঈশ্বৰে এই মাধ্যমৰ দ্বাৰাই আপোনালোকক বিশেষভাৱে আজি আশীৰ্বাদ কৰিবলৈ গৈ আছে। এই যি মহামাৰী COVID-19 সমস্যাৰ সন্দৰ্ভত আমাৰ জীৱনত যি পৰিৱেশ আছে, এই পৰিৱেশত সান্তনা কৰিব পৰা এই বাইবেলৰ জীৱিত প্ৰভু যীশু ঈশ্বৰ তেওঁ কণ্ট্ৰল কৰিব পৰা ঈশ্বৰ। হালেলুয়া। মই প্ৰাৰ্থনাৰে এই বাক্যটো মই পঢ়িব বিচাৰি আছো। ইয়াৰ 2 ৰাজাৱলী 7 অধ্যায়ত লিখিছে, তেতিয়া
এলিছাই ক'লে তোমালোকে জিহুৱাৰ বাক্য শুনা। জিহুৱাই সেইদৰে কৈছে, কাইলৈ এনে সময়ত চমৰীয়াৰ দুৱাৰ মুখত 1 সেয়া পৰিমাণে মিহি আটাগুৰি 1 ছেকৰ ৰূপত আৰু 2 সেয়া পৰিমাণে জব 1 ছেকৰ ৰূপত বেচা যাব। তেতিয়া যাৰ হাতত ৰজাই ভৰ দিছিল এই সেনাপতিয়ে ঈশ্বৰৰ লোকক উত্তৰ দি ক'লে, চোৱা, জিহুৱাই যদি আকাশত বাস কৰে তথাপিও জানো এনে হ'ব পাৰিব? তেওঁ উত্তৰ কৰি ক'লে, চোৱা, তুমি নিজ চকুৰে তাক দেখিবা, কিন্তু তাৰ অলপো খাবলৈ নাপাবা। এইটো এটা বহুত আচৰিত বাক্য হয়, যিটো ভাওবাদী এলিছাই প্ৰকাশ কৰিছিলে। এলিছা ঈশ্বৰৰ দাস আছিলে, ঈশ্বৰৰ লগত কথোপকথন হৈছিলে, কাৰণ এই সময়ত কোনো বাইবেল তেনেকে আমি আজি পাইছো এনেকে তেওঁলোকৰ হাতত নাছিলে। আৰু ঈশ্বৰে যি কথাবিলাক এই প্ৰফেটবিলাকক এই ভাওবাদীবিলাকক কৈছিলে, যিবিলাক কথা কৈছিলে এইবিলাক কথা সিদ্ধ আৰু এইটো পৰিগণিত হৈছিলে, এইটো কাৰ্যত পৰিক্ৰম হৈছিলে। আৰু সেয়ে তাৰ পৰিণাম স্বৰূপে আমি এই চেপ্টাৰত গোটেই যেতিয়া আমি পঢ়িলে আমি গম পাম ইয়াত ঘটনা এটা হৈছিলে। এলিছা যেতিয়া কথাটো কৈছিলে তেতিয়া কি হৈছিলে, এই এৰিয়াত মানুহবিলাকৰ মহামাৰী হৈছিলে, এই এৰিয়াত মানুহবিলাকৰ আকাল হৈছিলে, এই এৰিয়াত মানুহবিলাক অন্ন পান খাবৰ কাৰণে তেওঁলোকে একো নাছিলে। আৰু সেইকাৰণে এলিছাই কৈছিলে যে তোমালোকে জিহুৱাৰ বাক্য শুনা। ফ্ৰেণ্ডছ, এই জিহুৱাৰ বাক্য শুনিবলৈ ঈশ্বৰে তাৰ দাসৰ এলিছাৰ দ্বাৰাই প্ৰকাশ কৰিছিলে। সেই সময়তো কৈছে, আজিও ঈশ্বৰে কৈছে যে তোমালোকে ঈশ্বৰৰ বাক্য শুনা। আমি জগতত দুদিনীয়া জীৱনত বসবাস কৰা, আমি এই পৃথিৱীত কোনো পাৰ্মানেণ্ট নহয়, কিন্তু ঈশ্বৰে আমাক অৰ্ডাৰ কৰিছে, we have to listen carefully his word. Hallelujah. God going to speak to us through his word, through his Bible. ঈশ্বৰে তাৰ বাক্যৰ দ্বাৰা আমাক কথা কৈছে। একটা সময় আছিলে ঈশ্বৰে এলিছাৰ দ্বাৰা কথা কৈছিলে। কি কথা কৈছিলে? এই সময়ত যে অহা কাইলৈ এনে সময়ত চমৰীয়াৰ দুৱাৰ মুখত 1 সেয়া পৰিমাণে মিহি আটাগুৰি 1 ছেকৰ ৰূপত আৰু 2 ছেকা পৰিমাণে জব 1 ছেকৰ ৰূপত বেচা যাব। আকাৰৰ সময়, মহামাৰীৰ সময়, সমস্যাৰ সময়, প্ৰব্লেমৰ সময়, মানুহবিলাক ঘৰৰ পৰা ওলাবলৈ যোৱা নাই, নগৰৰ মানুহবিলাকে বাহিৰত যাব পৰা নাই, গাঁৱৰ ভিতৰত থকা মানুহবিলাকে গাঁৱৰ পৰা ওলাব পৰা নাই, ঘৰৰ ভিতৰত থকা মেম্বাৰবিলাকে ৰাস্তাত ওলাব পৰা নাই। এনেকে পৰিস্থিতিত ঈশ্বৰৰ দাস এলিছাই কথা কৈছিলে যে কালিলৈ ঈশ্বৰে আপোনালোকক যোগান ধৰিব। এই সময়ত ৰজাৰ যিজন মেইন সেনাপতি আছিলে, এই সেনাপতিয়ে কৈছিলে এনেকে ইটিকিং কৰি যে যদি আকাশৰ পৰা যদি ৰাস্তা ঈশ্বৰে খুলি দিয়ে তথাপিও যেন এনেকে সম্ভৱ হ'ব পাৰে। 2 পদত লিখা আছে, মানে এইটো কাহিনীও সম্ভৱ নোহোৱা কথা ক'লে বুলি এই শাসনত থকা ৰজাৰ যিটো মেইন সেনাপতি তেখেতে তেনেকে প্ৰদৰ্শন দাঙি ধৰিছিলে। তেওঁ ঈশ্বৰৰ বাক্যক নেগলিজেন্সি কৰিছিলে। ফ্ৰেণ্ড, যীশুৰ মহান বাক্যক নেগলিজেন্সি কৰিছে। আৰু তাৰ পৰিণাম স্বৰূপে যেতিয়া আপোনালোকে 16 পদ পঢ়িব, 17 পদ পঢ়িব, 20 পদলৈকে যিজন সেনাপতি তেনেধৰণে কৰিছিলে, এই সেনাপতিটোৱে তেওঁ চাই থাকিলে তাক গছকি মানুহে শেষ কৰি দিলে, কিন্তু সেই ভোকতে মৰি গলি খাবলৈ নাপালে। সেইকাৰণে আমি এটা কথা উপস্থাপন কৰিব লাগিব যে ঈশ্বৰৰ বাক্য কেতিয়াও মিছা নহয়, যীশু কেতিয়াও মিছা নহয়। তেতিয়াহ'লে এই কথাটো কোনে শুনিলে? এই সময়ত যেতিয়া এলিছাই এই বাক্য প্ৰচাৰ কৰি আছিলে, ঈশ্বৰ তাক ক'বলৈ দিছিলে, তো 4টা কুষ্ঠৰোগ ব্যক্তি আছিলে, আৰু এই 4টা কুষ্ঠৰোগ ব্যক্তিয়ে এই কথাবিলাক শুনিছিলে। যেতিয়া আপোনালোকে 3 পদ পঢ়িব, তাত লিখা আছে, সেই কালত নগৰৰ দুৱাৰত সোমোৱা ঠাইত 4টা কুষ্ঠ মানুহ আছিল। সিহঁতে কোৱাকৈ কৰিলে বোলে, আমি নমৰালৈকে ইয়াত কিয় বহি থাকো? 4 পদত আছে, আমি যদি নগৰলৈ সোমাই যাওঁ তেনে নগৰত মাজত আকাল আছে, সেই ঠাইত মৰিম, আৰু যদি ইয়াত বহি থাকো তেন্তে ইয়াতো মৰিম। তেওঁলোকে ডিছকাশ্যন কৰিছিলে 4জনে। যদি আমি ইয়াৰ ভিতৰতে থাকো তেতিয়াহ'লে আমিতো মৃত্যু হৈ যাম, আৰু যদি আমি ওলাই যাওঁ তাতো আমি মৰি যাম। এইকাৰণে তেওঁলোকে ইজনে আনজনক কোৱাকৈ কৰি ক'লে যে নহয়, আমি যোৱাটোৱেই ভাল হ'ব। আৰু তেতিয়া আপোনালোকে যেতিয়া 5 পদ, 6 পদ, 7 পদ, যেতিয়া আপোনালোকে 8 পদ পঢ়িব, তেওঁলোকে গ'লগে। যোৱাৰ পাছত তেওঁলোকে
যেতিয়া হাত পথ পৰিব, যেতিয়া তেওঁলোকে চাৰিজন যেতিয়া গৈ আছিলে, এই অৰমীয়া বিলাকে ভাবিলে কি যেন ইজৰাইল কাণ্ট্ৰিৰ মানুহবিলাকে হিটিয়া বিলাকক টকা পইচা দি আমাক মাৰিবলৈ আহিছে, প্ৰলোভন কৰিছে। এইকাৰণে হিটিয়া মানুহবিলাকে আমাক এতিয়া মাৰিব, আক্ৰমণ কৰিব, আমি লগে লগে ইয়াৰ পৰা পলাই যাম। এনেকে কৰি ইৰমীয়া বিলাকে তেওঁলোকে স্থান এৰি তেওঁলোকে পলাই গৈছিলে। আৰু তেতিয়া এই 4টা পোষ্টৰলোকে যেতিয়া তাত গৈ পালে, তেওঁলোকে খাদ্য খাবলৈ পালে, সোণ ৰূপ বহুত বিলাক আছে। যি ধৰণে এলিছা ভাওবাদী প্ৰচাৰ কৰিছিলে যে অহা কালি এনেকুৱা সময়ত তোমালোকে খাবলৈ পাবা, 1 চেকৰ ওপৰত সোণ ৰূপ এইবিলাক পাবা, এই একজেক্ট ঘটনাটো 8 পদত প্ৰকাশ পাইছে। আৰু কি কৈছে 8 পদত চাব, পাছে কুষ্ঠৰোগী মানুহকেইটাই চাউলিৰ মূৰ পালত সিহঁতে এটা তম্বুত সোমাই ভোজন পান কৰিলে। অকালত থকাৰ সময়ত, মহামাৰী থকাৰ সময়ত, কষ্টত থকা সময়ত, ঘৰৰ পৰা ওলাব নোহোৱা মানুহবিলাক, নগৰৰ পৰা সোমোৱা নহা মানুহবিলাকক সমস্যা দেশখনৰ অৱস্থাৰ এটা ডাঙৰ পেষ্টালাইনৰ সময়ত তেওঁলোকে খাবলৈ পাইছিলে। আৰু তাৰ পৰা সোণ ৰূপ কাপোৰ লৈ লুকুৱাই থলে, পাছে আকৌ গৈ আন এটা তম্বুত সোমাই তাৰ পৰা বহুত বস্তু লৈ লুকুৱাই থলে। যি ধৰণে ঈশ্বৰৰ বাক্যই ক'লে, কুষ্ঠৰোগী মানুহবিলাকে ঈশ্বৰৰ বাক্যটো বাধ্যৰে সন্মান সহকাৰে ঈশ্বৰৰ বাক্যটো গ্ৰহণ কৰিছিলে। আৰু সেই মৰ্মে বিশ্বাস কৰি অহাৰ কাৰণতে এই পবিত্ৰ শাস্ত্ৰ তেওঁলোকে খাবলৈ পাইছিলে আৰু উপযুক্ত আহাৰবিলাক তেওঁলোকে গ্ৰহণ কৰিছিলে ফ্ৰেণ্ড, এই আকালৰ আৰু মহামাৰীৰ সময়ত। আৰু লগে লগে 9 পদত যেতিয়া তেওঁলোকে আপুনি পঢ়িব, তাত লিখিছে কি, তেতিয়া সিহঁতে কোৱা কৰিলে বোলে আমি ভাল কাৰ্য কৰা নাই, আজি শুভবাৰ্তাৰ দিন। এনেকে এটা সময়ত তেওঁলোকে ভাবিছে আমি ভাল কাৰ্য কৰা নাই, আমাক ঈশ্বৰে যোগান ধৰিছে, আজি টুডে ইজ দ্য ডে অফ গুড নিউজ, আজি এটা শুভবাৰ্তাৰ দিন হয়, কিন্তু আমি মনে মনে কৈ থাকি আছো আমি ভাল কাৰ্য কৰা নাই। ঈশ্বৰ যিহোৱাই পবিত্ৰ যীশুৰ দ্বাৰাই তেওঁ কাম কৰিছে, মৃত্যু হৈ দ্বাৰাই পবিত্ৰ দ্বাৰাই আমাৰ এটা সমস্যাবিলাক, আটাই বেজাৰবিলাক, টেনচনবিলাক, মহামাৰীৰ পৰা আমাক উদ্ধাৰ কৰিছে, পবিত্ৰ তেজত আমাক চুক্তি কৰি আমাক কিনি লৈছে। হালেলুয়া। আৰু আমি আজিৰ দিনত আমি মুখ বন্ধ কৰি মনে মনে আছো, ঈশ্বৰে সেই খ্ৰীষ্টিয়ান ভাই ভনীবিলাকক যিবিলাকক যীশুৱে মাতিছে, আমি যদি মনে মনে থাকো এইটো ভাল নহব। আজি একটা সুন্দৰ সময় আপোনাৰ আৰু মোৰ কাৰণে, গোটেই দেশ শব্দই আছে, ৰাজ্য শব্দই আছে, ঘৰবিলাক মনে মনে আছে, মানুহবিলাকে কোনো ওলাব পৰা নাই কণকে, এইটো আপোনাৰ আৰু মোৰ কৰিবলৈ আছে। গুড নিউজটো বাৰ্তাটো প্ৰচাৰ কৰা। হালেলুয়া। যদি আমি এনেকৈ থাকো তেতিয়াহ'লে আমাৰ ডাঙৰ সমস্যা এইবোৰ আছে, ডাঙৰ অসুবিধা হ'বলৈ আছে। এইকাৰণে জীৱিত বাক্য নিশ্চয় কোৱা নিচিনা জিহুৱাৰ বাক্য শুনা ঈশ্বৰে এটা প্ৰত্যাহ্বান আপোনাৰ আৰু মোৰ জীৱনত দিছে। আৰু যি ধৰণে এই মানুহবিলাকে, এই সন্তানবিলাকে প্ৰচাৰ কৰিছিলে, আৰু প্ৰচাৰ কৰাৰ লগে লগে গোটেই ইজৰাইলবিলাকে খাবলৈ পাইছিলে, গোটেই দেশৰ মানুহবিলাকে খাবলৈ পাইছিলে, আৰু শেষত তেওঁলোকে আনন্দ উপচাই আগবঢ়াই গ'ল। এই কঠিনৰ সময়ত, এই মহামাৰীৰ সময়ত, এই COVID-19 টেনচনৰ সময়ত ঈশ্বৰে আপোনাক মাতিছে, এইটোৱে এটা শুভবাৰ্তাৰ দিন। আজি এটা দিন আপুনি আৰু প্ৰস্তুত হ'ব লাগিব। ঈশ্বৰ হয়, ঈশ্বৰৰ মহান বাক্য হয়। হালেলুয়া। আৰু সেই দ্বাৰাই মই আপোনালোকক প্ৰত্যাহ্বান দিব বিচাৰি আছো, ঈশ্বৰৰ মহান দিনত আপুনি যুগুত আৰু প্ৰস্তুত হওক আৰু ঈশ্বৰৰ মহিমা কৰক। আহক মই প্ৰত্যেকৰ কাৰণে এটি প্ৰাৰ্থনা কৰিম। Mightyful Heavenly Father, we thank you and we praise your mighty name, Lord. This is the time that you given to us. I pray, Lord, especially Lord, now COVID-19 having a lot of problems, lot of pestilence going on, বহুত সমস্যা, অকাল প্ৰভু, খাবলৈ থাকিবলৈ স্থান নাই, যাত্ৰাত আমি আছে। ঈশ্বৰ তোমাৰ অনুগ্ৰহ আত্মাই সহায় কৰক, অনুগ্ৰহ দিয়া। হালেলুয়া। এই সন্তানবিলাক আমাৰ ভাৰতবাসীক তুমি আশীৰ্বাদ কৰা, গোটেই বিশ্বত মানুহ তুমি আশীৰ্বাদ কৰা, আমাৰ অসম ৰাজ্যক তুমি আশীৰ্বাদ কৰা। হালেলুয়া। আমাৰ গাঁৱে ভূঞে চহৰে নগৰে থকা বসবাস কৰা সন্তানবিলাকৰ জীৱনত তোমাৰ উপস্থিত আশীৰ্বাদ দিয়া। ইউ আৰ দ্য গড দ্যাট ইউ কন্ট্ৰল আছ। হালেলুয়া। সকলো সমস্যাৰ পৰা, সকলো অভাৱ অনাটনৰ ফাইনেন্সিয়েল ক্ৰাইচিছৰ পৰা, সকলো ৰোগ ব্যাধিৰ পৰা আপুনি সুস্থতা দান কৰা। ডক্টৰবিলাকক তুমি আশীৰ্বাদ কৰা, নাৰ্ছবিলাকক তুমি আশীৰ্বাদ কৰা প্ৰভু। আৰু সেই এটা মহান আশীৰ্বাদ তুমি পৰিপূৰ্ণ কৰি দিয়া, যিধৰণে এলিছাই কৈছিলে। আৰু এলিছাৰ কথা শুনি 4টা কুষ্ঠৰোগীবিলাকে বিশ্বাস কৰি তেওঁলোকে উপচি পৰা আনন্দ আৰু খুচিয়া খাবলৈ পাইছিলে। এনেধৰণে প্ৰভু অসমবাসী, এই ভাৰতবাসী, ৱৰ্ল্ডত থকা প্ৰত্যেকজন ব্যক্তিক তুমি আশীৰ্বাদ কৰা। এটাইবিলাক প্ৰাৰ্থনা যীশুৰ নামত খুজিছো, আমেন। গড ব্লেছ।